অৱস্থা কেতিয়াৰ পৰা হৈ আছে? এই অৱস্থাটো ৩-৪ বছৰ হ'ল এনেকুৱা অৱস্থা হৈ আছে। ৰাস্তাটো ভাল নহয়, ল'ৰা ছোৱালী স্কুল যাওঁতে অসুবিধা হৈ আছে। তাৰপিছত এম্বুলেন্স মাতিলেও আহিব নিবিচাৰে আৰু ৰাস্তাত ল'ৰা ছোৱালী স্কুল যাওঁতে কোনোবা মানুহ বেমাৰ হ'লে ৰাতি ইয়াতে খোজকাঢ়িব নোৱাৰাও অৱস্থা হৈ আছে আৰু গাড়ী মটৰৰ যি আহিব লগা আহিব নোৱাৰা হৈছে। তাৰ কাৰণে এই ৰাস্তাটো যদি চৰকাৰে আমাৰ কথা ৰাইজৰ কথা শুনি দিয়ে, 5 নম্বৰ ধনচিৰি তাৰপিছত 6 নম্বৰ ধনচিৰি হৈ তাৰাজুলি হৈ এই ৰাস্তাটো বাদাগাঁও হৈ ভৈৰৱকুণ্ডলৈকে ওলায়, কিন্তু ৰাস্তাৰ অৱস্থা বেয়া। অনতি পলমে আমাৰ চৰকাৰে কামটো সুচাৰুৰূপে ৰাস্তাটো নতুনকৈ মেৰামতি কৰি দিব বুলি আশা ৰাখিছোঁ। কিমান দূৰ এই ৰাস্তাটো? এতিয়া এই ৰাস্তাটো প্ৰায় 8 কিলোমিটাৰমান ৰাস্তাটো বেয়া হৈ আছে। তাৰ কাৰণে ৰাইজৰ আশা চৰকাৰে সোনকালে কামটো কৰি দিয়ে আৰু ৰাইজে খুব সন্তোষেৰে ৰাস্তাত অহা যোৱা কৰিব পাৰে। এইটোৱে কৈ মোৰ নিজৰ কথাটো ৰাখিলোঁ। এইটো ৰাস্তা কিমান আগত ৰিপেয়াৰিং কৰা হৈছিল বা বনোৱা হৈছিল? এইটো প্ৰায় 8-9 বছৰ আগত এইটো বনোৱা হৈছিল, প্ৰায় 8-9 বছৰ আগত। এইটো মোৰ সঠিকভাৱে মই ক'ব নোৱাৰোঁ, কিন্তু ৰাস্তা ঠিকেই আছিল। কিন্তু 17 চনৰ অক্টোবৰত এইটো বনোৱা হৈছিল। তাৰপিছত ৰাস্তাটো ঠিকেই আছিল। এতিয়া 3 বছৰমান ৰাস্তাটো হ'ল, 3-4 বছৰ হ'ল ৰাস্তাটো বহুত জীৰ্ণ অৱস্থাত আছে। ৰাস্তাত ল'ৰা ছোৱালীবিলাকে চাইকেল চলাব নোৱাৰে, গাড়ী মটৰ চলাব পৰা অৱস্থা নাই। ৰিপেয়াৰিং ইমান হোৱা নাই আৰু ৰিপেয়াৰিং হোৱা নাই। স্কুল কলেজৰ কথা আছে, হস্পিটালৰ কথা আছে, যাব লাগে ৰাতি দিনত। এইটো বহুত অসুবিধা, বৰষুণ দিলে আৰু বেছিকৈ অসুবিধাত পৰে। এইকাৰণে আমি নতুন চৰকাৰক অনুৰোধ কৰিছোঁ যাতে ৰাস্তাটো অনতি পলমে ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক সুখ দিয়ে বুলি। এতিয়া আমি দেখিবলৈ পাইছোঁ BTCত চৰকাৰ আছে আৰু আমাৰ ষ্টেটত ৰাজ্যতো এটাই চৰকাৰ হয়। আৰু আমাৰ যি ট্ৰেন্সপৰ্ট মিনিষ্টাৰ আপোনালোকৰ ওচৰতে আছে, কি ক'ব? তেওঁৰে সমষ্টি হয়। তেওঁ এজন ভাল মানুহ, ভাল ব্যক্তি। তেওঁ ভালকৈয়ে কাম কৰি আছে, কিন্তু ইয়াতে নজৰ পৰা নাই নেকি? নজৰ পৰিব আৰু তেওঁ কাম কৰিব বুলি ডাঙৰ আশা আছে। তেওঁ বহুত ভাল মানুহ হয়। তাৰপিছত এই অসম চৰকাৰতো এতিয়া হেমন্ত বিশ্ব শৰ্মাৰ গুড গভৰ্ণমেন্স আছে। তেওঁলোকে বহুত সহায় কৰি আছে আৰু ইয়াতেও সহায় কৰিব বুলি আমি ভাবিছোঁ। আৰু কেন্দ্ৰীয়, ৰাজ্য আৰু BTC চৰকাৰত তিনিটা এটাই চৰকাৰ, গতিকে নতুনকৈ অহা চৰকাৰক আপোনালোকে কি বুলি অনুৰোধ কৰিব? নতুনকৈ অহা চৰকাৰক আমি এইটোৱে অনুৰোধ কৰিম যে ৰাইজক চাওক, ৰাইজৰ কাম কৰক আৰু ৰাইজৰ শুভকামনা লাভ কৰক, এইটোৱে ভাবিছোঁ। নাই, এতিয়া ৰাস্তাৰ এনেকুৱা অৱস্থা, এইটো ৰাস্তা বনাইছিলে আজিৰ পৰা ধৰক 8-9 বছৰমান হৈ গ'ল। ৰাস্তা খুব ধুনীয়া বনাইছিল, গতিকে ৰাস্তা বনোৱাৰ পিছত আকৌ সেইটো বেয়া হয়, সেইটো স্বাভাৱিক কথা। কিন্তু সেইটো ৰিপেয়াৰিঙৰ ব্যৱস্থাও থাকে চৰকাৰৰ লগত। সেইটো এতিয়া অলপমান আপোনাৰ 3-4 কিলোমিটাৰমান 8 নম্বৰ ধনচিৰিৰ পৰা 6 নম্বৰ ধনচিৰিলৈকে সেইটো ৰিপেয়াৰিং কৰিলে ভাল কথা। কিন্তু তাৰপিছত যে তাৰাজুলিলৈকে যে লগভগ আপোনাৰ 7-8 কিলোমিটাৰ আছে, সেইটো কিন্তু ৰাস্তা ৰিপেয়াৰিং কৰা নাই। এইটো এতিয়া চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই নেকি বা কি সেইটো ক'ব নোৱাৰোঁ। আৰু এটা যিমান এটা খাল বিল হৈ আছে, এনেকুৱা অৱস্থা হৈছে আপোনাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত ভালকৈ স্কুললৈ বা কলেজলৈ যাব পৰা অৱস্থা হোৱা নাই। তেওঁলোকৰ কেতিয়াবা বাগৰি পৰে, কেতিয়াবা ড্ৰেছ বেয়া হয়, কিবা পিছত অঘটনো হ'ব পাৰে, এক্সিডেণ্ট হ'ব পাৰে। গতিকে মই চৰকাৰক অনুৰোধ কৰোঁ যে এইটো ৰাস্তাটো আপোনালোকে অলপ চাই পেলাই মেৰামতি কৰাৰ ব্যৱস্থা কৰি দিয়ক। আৰু আপোনাৰ এম্বুলেন্সৰো অৱস্থা বেয়া, ইয়াত আহিব নোৱাৰে এম্বুলেন্স। কোনোবা ৰোগী হ'লে ইমাৰ্জেঞ্চি থাকিলে আমি এম্বুলেন্সত মাতিলে তেওঁলোকে কয় ৰাস্তা বেয়া, কিবা বেয়া, কিবা কথা কৈ পেলাই আহিব নিবিচাৰে। এইটো ক'ৰ পৰা ক'লৈ গৈছে ৰাস্তাটো? এইটো আপোনাৰ একচুৱেলি এইটো 8 নম্বৰ ৰৌতা ষ্টেচনৰ পৰা এইটো একে মাছকুটিলৈকে আছে।
ভৈৰৱকুণ্ড বা লিংক ৰোড হয় কিন্তু ইয়ালৈ মাছকুটিলৈকে মাছকুটিৰ পৰা আকৌ বেলেগ এটা ৰোড আছে কিন্তু তাৰ পৰা মাছকুটি ৰৌতাৰ পৰা মাছকুটিলৈ এইটোৱে ৰোড হয় বহুত ব্যস্ত ৰাস্তা বহুত ব্যস্ত ৰাস্তা আৰু মেইন কথা হ'ল ইয়াত এতিয়ালৈকে যিমান আপোনালোকে চাই আছে চেণ্ট গ্ৰেভেল পেলোৱা আছে আজি অলপ চেণ্ট গ্ৰেভেল পেলাইছে ইয়াত 2-4টামান স্ক্ৰেনাৰ আছে প্লাণ্ট আমি তেওঁলোকে ৰিকুৱেষ্ট কৰোঁ দাদা এনেকৈ বেয়া হৈছে বুলি তেওঁলোকে আমাৰ কথা ৰাখি পেলাই মাজে সময়ে চেণ্ট গ্ৰেভেল দি পেলাই এটলিষ্ট তেওঁলোকে যাতায়াতৰ ব্যৱস্থা অলপ ভালকৈ ৰাখি দিছে আৰু যাতে স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকে স্কুললৈ বা কলেজলৈ যাব পাৰে তাৰ ব্যৱস্থা তেওঁলোকে কৰি দিছে ওপৰৰ ব্লেক টপিং চব ভাঙি গৈছে টপিংবিলাক ভাঙিছে মাজে মাজে ভাল আছে আৰু প্ৰায়বিলাক ভাঙা গৈছে এতিয়ালৈকে এতিয়া শুনক এইটো আমাৰ এতিয়া বৰ্তমান আমাৰ কেবিনেট মিনিষ্টাৰ আমাৰ চৰণ বড়ো ডাঙৰীয়াৰ আমাৰ MLA হয় ইয়াত আৰু তেওঁ এতিয়া মিনিষ্টাৰ হয় গতিকে তেওঁ অলপমান যদি ইচ্ছা কৰে আমাক অলপমান চাই দিয়ে দৃষ্টিগোচৰ কৰে তেনেহ'লে এইটো ৰাস্তা নোহোৱা নহয় তেওঁৰ কাৰ্যকালতে চাগে এইটো ৰাস্তা হৈছিলে এবাৰ আৰু আমি তেওঁক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যাতে এই ৰাস্তাটো আকৌ তেওঁ এবাৰ দৃষ্টিগোচৰ কৰি পেলাই এই ৰাস্তাটো মেৰামতি কৰাৰ ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে ৰাইজে উপকৃত হ'লে আৰু তেওঁক ভাল পালে হয় ৰাইজৰ যাতায়াতৰ সুচল হ'ব আৰু তেওঁৰ কামবিলাক তেওঁ এজন ভাল ব্যক্তি হিচাপে ভাবি পেলাই মানুহবিলাকে এবাৰ তেওঁক ভোট দি পেলাই বিপুল ভোটৰ ব্যৱধান তেওঁক জয়যুক্ত কৰাইছে যেতিয়া তেওঁৰো দায়িত্ব কৰ্তব্য হ'ব লাগে তেওঁ যেতিয়া যদি অকল চাই দিয়ে তেনেহ'লে ভাল কথা